দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ শক্তিৰ উৎসসমূহ পাঠটোৰ তৃতীয় খণ্ডলৈ সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইতিমধ্যে এই পাঠৰ আগৰ খণ্ড দুটাত শক্তিৰ উৎসসমূহৰ ভাগ, পৰম্পৰাগত শক্তিৰ উৎসত প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ আৰু সৌৰশক্তিৰ বিষয়ে কিছু কথা শিকিলা। আজি আমি আলোচনা কৰিম সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তিসমূহ, জোৱাৰ ভাটাৰ শক্তি, তৰংগ শক্তি, মহাসামুদ্ৰিক তাপীয় শক্তি, ভূতাপীয় শক্তি আৰু নিউক্লিয় শক্তিৰ বিষয়ে। সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তিৰ তিনিটা শক্তিৰ বিষয়ে তোমালোকৰ পাঠ্যপুথিত দিয়া আছে। প্ৰথমে আমি চাওঁ জোৱাৰ ভাটাৰ শক্তি। পৃথিৱীৰ ওপৰত চন্দ্ৰৰ মহাকৰ্ষণিক শক্তিৰ বাবে সমুদ্ৰৰ জলস্তৰ উঠা নমা কৰে। জলস্তৰ উঠা নমা কৰা পৰিঘটনাটোকে জোৱাৰ ভাটা বুলি কোৱা হয়। জলস্তৰ ওপৰলৈ উঠিলে তাক কোৱা হয় জোৱাৰ আৰু নামি অহাক কোৱা হয় ভাটা। সমুদ্ৰলৈ যোৱা ঠেক পথত বান্ধ নিৰ্মাণ কৰি জোৱাৰ ভাটাৰ শক্তি আহৰণ কৰা হয়। সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তিকেইটাৰ চিত্ৰ পাঠ্যপুথিত নাই যদিও তোমালোকৰ ধাৰণাটো স্পষ্ট হ'বৰ বাবে মই চিত্ৰকেইটা দেখুৱাই দিছোঁ। তাৰপিছত কি কৰা হয় তোমালোকে জানাই, বান্ধৰ মুখত টাৰবাইন সংস্থাপিত কৰি জোৱাৰ ভাটাৰ শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয়। এতিয়া আহা তৰংগ শক্তি, ৱেভ এনাৰ্জি। তৰংগক আমি সাধাৰণতে ঢৌ বুলি জানো, নহয় জানো? সমুদ্ৰত বোৱা প্ৰবল বতাহে এই তৰংগসমূহৰ জন্ম দিয়ে। সমুদ্ৰৰ উপকূল অঞ্চলত য'ত তৰংগবোৰ অধিক শক্তিশালী হয়, সেই ঠাইত প্ৰকাণ্ড তৰংগৰ পৰা গতিশক্তি আহৰণ কৰি বিদ্যুৎ উৎপাদন কৰা হয়। এতিয়া চোৱা মহাসামুদ্ৰিক তাপীয় শক্তি, অ'চেন থাৰ্মেল এনাৰ্জি। সাগৰ বা মহাসাগৰৰ পৃষ্ঠৰ পানীভাগ সূৰ্যৰ তাপত গৰম হয়, কিন্তু গভীৰ অঞ্চলৰ পানী শীতল অৱস্থাত থাকে। উষ্ণতাৰ এই পাৰ্থক্যৰ আধাৰত সমুদ্ৰ তাপীয় শক্তি ৰূপান্তৰ প্ৰকল্পসমূহত শক্তি উৎপাদন কৰা হয়। এই ক্ষেত্ৰত সমুদ্ৰৰ পৃষ্ঠ আৰু গভীৰতাৰ 2 কিলোমিটাৰ থকা ঠাইত পানীৰ উষ্ণতাৰ পাৰ্থক্য 20 ডিগ্ৰী চেণ্টিগ্ৰেডত বা ততোধিক হ'ব লাগিব। উদ্বায়ী তৰল পদাৰ্থ এমনিয়া লোৱা হয়, কিয়নো ই কম উষ্ণতাতে গৰম হৈ বাষ্প হয়। তৰলৰ বাষ্পই সংস্থাপিত টাৰবাইন ঘূৰ্ণন গতি প্ৰদান কৰিব আৰু বিদ্যুৎ শক্তি উৎপন্ন কৰিব। সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তিৰ সুবিধা আৰু সীমাবদ্ধতা। ইয়াৰ সুবিধাসমূহ হ'ল প্ৰদূষণৰ মাত্ৰা কম, নৱীকৰণযোগ্য শক্তিৰ উৎস। সীমাবদ্ধতা কেইটা হৈছে ই অত্যন্ত ব্যয়বহুল আৰু কম শক্তি উৎপন্ন হয়। লগতে পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয়। সাগৰীয় পক্ষী আৰু মাছৰ বাসস্থানৰ ওপৰত প্ৰভাৱ পৰে। ভূতাপীয় শক্তি প্ৰকল্প, জিঅ' থাৰ্মেল এনাৰ্জি। তোমালোকে এটা কথা জানা যে পৃথিৱীৰ ভিতৰ ভাগত শিলবোৰ গলিত অৱস্থাত থাকে, যাক মেগমা বা লাভা বোলে। গলিত শিলবোৰৰ উষ্ণতা বহুত বেছি হয়। ভূগৰ্ভৰ পানী এই উষ্ণ অঞ্চলসমূহৰ সংস্পৰ্শলৈ আহিলে পানী বাষ্পলৈ ৰূপান্তৰিত হয় আৰু সেই অঞ্চলত গৰম পানী উহৰ সৃষ্টি হয়। তোমালোকে যদি এনে গৰম পানী উহ দেখিছা, কমেণ্ট ছেকশ্যনত জনাবা। তাৰ পাছত কি কৰা হয়, সেই একেই কাৰ্যপ্ৰণালী বাষ্পখিনি পাইপৰ সহায়ত ওপৰলৈ আনি টাৰবাইন ঘূৰাই জেনেৰেটৰ সংযোগ কৰি বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। ইয়াৰ সুবিধাকেইটা হ'ল উৎপাদনত খৰচ কম আৰু সহজে আহৰণ কৰিব পাৰি। সীমাবদ্ধতা, এইবিলাকৰ স্থান সীমিত, কিয়নো উষ্ণ অঞ্চলৰ সন্ধান বিজ্ঞানীসকলে এতিয়াও কৰি আছে। এতিয়া আহোঁ আজিৰ শেষৰটো টপিক, নিউক্লিয় শক্তিৰ বিষয়ে। বৰ্তমান শক্তিৰ এটি প্ৰধান উৎস হিচাপে গণ্য কৰা হয় নিউক্লিয় শক্তিক। নিউক্লিয় শক্তি কেনেকৈ উৎপন্ন কৰা হয় জানানে? নিউক্লিয় ৰিয়েক্টৰত অৰ্থাৎ নিউক্লিয় শক্তি কেন্দ্ৰসমূহত নিউক্লিয় বিযোজন প্ৰক্ৰিয়াৰে গধুৰ নিউক্লিয়াছ থকা পৰমাণুক যেনে ইউৰেনিয়াম, থৰিয়াম আদিক কম শক্তিৰ নিউট্ৰনৰ দ্বাৰা খুন্দা মাৰিলে পাতল নিউক্লিয়াছলৈ ভাঙি যায় আৰু এই প্ৰক্ৰিয়াটোত বৃহৎ পৰিমাণৰ শক্তি নিৰ্গত হয়।
নিৰ্গত শক্তিক বাষ্প উৎপাদন আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যুৎ উৎপাদন কৰা হয়। তোমালোকৰ পাঠ্যপুথিত নিউক্লিয় সংযোজন বিক্ৰিয়াৰ বিষয়েও এটি ধাৰণা দিয়া আছে। ইয়াত কি কৰা হয় জানানে? দুটা পাতল নিউক্লিয়াছ থকা পৰমাণু লগাই এটা তুলনামূলকভাৱে গধুৰ নিউক্লিয়াছ পৰমাণু গঠন হয়। উদাহৰণ, দুটা হাইড্ৰজেনৰ সমস্থানিক লগাই হিলিয়াম পৰমাণু গঠন হয়। সূৰ্যৰ শক্তিৰ উৎস এনে নিউক্লিয় সংযোজন বিক্ৰিয়া। তোমালোকে জানানে বাৰু হাইড্ৰজেন বোমা সংযোজন বিক্ৰিয়াৰ ওপৰত আধাৰিত। এইখিনিতে আমি এটা কথা মনত ৰাখিব লাগিব, নিউক্লিয় ৰিয়েক্টৰ বিযোজনৰ ওপৰত আধাৰিত। ইয়াক নিয়ন্ত্ৰিত কৰিব পাৰি, কিন্তু সংযোজন বিক্ৰিয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰি। যদি আমি নিউক্লিয় শক্তিক ভাল কামত ব্যৱহাৰ নকৰি বেয়া কামত ব্যৱহাৰ কৰোঁ, তেতিয়া পৃথিৱী ধ্বংস হৈ যোৱাৰ সম্ভাৱনা আছে। সেয়েহে অতি নিয়ন্ত্ৰিতভাৱে আৰু সাৱধানেৰে নিউক্লিয় শক্তি ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ সুবিধাসমূহ: এই নিউক্লিয় শক্তি ৰিয়েক্টৰবিলাকত প্ৰচুৰ শক্তি আহৰণ কৰা হয়। কম পৰিমাণে ইন্ধন লাগে। অসুবিধা: সংৰক্ষণ কৰা কঠিন। আৱৰ্জনা নিষ্কাশন কৰাত অসুবিধা হয়, কাৰণ আৱৰ্জনাসমূহ য'তে ত'তে পেলাব নোৱাৰি। স্পৰ্শ কৰিলে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে। দুৰ্ঘটনা হ'লে ধ্বংসলীলা হয় আৰু নিৰ্মাণত ব্যয় বেছি হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শক্তিৰ উৎসসমূহৰ বিষয়ে আমি যিখিনি কথা আলোচনা কৰিলোঁ, তাৰ পৰা এটা কথা নিশ্চিত হ'লোঁ যে যদিও বা আমি দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্যত শক্তি ব্যৱহাৰ কৰি আছোঁ, কিবা নহয় কিবা প্ৰকাৰে ইয়াৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰেই, নহয় জানো? পৰিৱেশৰ ওপৰত কিদৰে প্ৰভাৱ পৰে বুলি ক'লে আমি এনেদৰে ক'ব পাৰোঁ। প্ৰদূষণ হয়, কাৰণ জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত ধোঁৱা উৎপন্ন হয়, যি পৰিৱেশ প্ৰদূষিত কৰে। পৰিৱেশ তন্ত্ৰ বিনষ্ট হয়। অৰণ্য ধ্বংস হয়, কিয়নো খৰিৰ বাবে যদি গছ-গছনি কাটি থাকোঁ, ই এদিন ধ্বংস হ'বই। সমুদ্ৰৰ জীৱকুললৈ সংকট আহে, যিহেতু সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি প্ৰকল্পসমূহ সমুদ্ৰত স্থাপন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মনত এটা প্ৰশ্ন উদয় হোৱা নাইনে বাৰু? শক্তিৰ উৎসবিলাক কিমান দিনলৈ বৰ্তি থাকিব? বিজ্ঞানীসকলে মত পোষণ কৰিছে যে জীৱাশ্মজাত ইন্ধন যেনে কয়লা, পেট্ৰলিয়াম আদিক আমি আৰু 200 বছৰলৈকেহে ব্যৱহাৰ কৰিব পাৰিম, কাৰণ এই উৎসসমূহ ক্ষয়িষ্ণু বা অনৱীকৰণযোগ্য শক্তিৰ উৎস। বিজ্ঞানীসকলে আৰু অনুমান কৰিছে যে সূৰ্য আজিৰ পৰা আৰু 500 নিযুত বছৰ বৰ্তি থাকিব। যদি আমি ভাবোঁ এইটো এটা বহুত দীঘলীয়া সময়, তেতিয়া আমি সূৰ্যৰ পৰা শক্তি আহৰণ কৰি থাকিব পাৰিম আৰু তেতিয়া আমাৰ চিন্তাৰ কোনো কাৰণ নাই। সেয়ে আমি শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰোঁতে ভাবি চিন্তি অতি সাৱধানতাৰে কৰিব লাগিব, নহয় জানো? ভূগৰ্ভৰ ভিতৰত থকা এনে কিছুমান শক্তিৰ উৎসৰ সন্ধান কৰিব লাগিব, য'ত শক্তি আহৰণ প্ৰক্ৰিয়াত অৱক্ষয়ৰ হাৰ অতি নগণ্য হয়। এনে চিন্তা চৰ্চাবিলাক তোমালোকে এতিয়াৰ পৰাই কৰিবলৈ শিকিব লাগিব। এই পাঠৰ গৃহকাৰ্যকেইটা লিখি লোৱা। সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তিৰ সীমাবদ্ধতাবোৰ কি কি? শক্তি আহৰণ কৰোঁতে পৰিৱেশৰ ওপৰত কিদৰে প্ৰভাৱ পৰে? শক্তিৰ উৎসসমূহ ব্যৱহাৰ কৰোঁতে কিয় সাৱধান হ'ব লাগে? তোমালোক সকলো কুশলে থাকা।